Welcome back to my second channel, Chimpy Entertainment. আৰু এতিয়া আমি গৈ আছো ৰাজবাৰী ৰাতিপুৱা আমি গলো ৰাতিপুৱা আমি বেলেগ এটাত গলো যোনটো আপোনালোকে দেখিলে মধুপুৰ সত্ৰলৈ গলো আৰু এতিয়া আমি গৈ আছো ৰাজাবাৰী মানে ৰাজবাৰীলৈ কুচ বিহাৰ ৰাজবাৰীলৈ আমি তিনিও এতিয়া ৰাজবাৰীলৈ আৰম্ভ কৰিছো আৰু ৰাজবাৰীটো আমাৰ একেবাৰে ওচৰতে মই আপোনাক ফ্ৰন্ট কেমেৰাৰ পৰাই দেখাব পাৰিম আৰু এতিয়া টাইম হৈছে এটা বজা নাই বাৰু 12:30 হৈছে আমাৰ ৰুমটোৰ গেটৰ পৰা দেখা পাই এইটো আপোনালোকে নিশ্চয় দেখাই পাইছে এইটো গেটটো একেবাৰে ওচৰতে মানে আমি ৰুম লৈছো আৰু আপোনালোকক দেখাই আছো আপোনালোকে চাই যাওক আৰু এইটোৱে হৈছে ৰাজবাৰীৰ গেটটো আৰু মই এতিয়া প্ৰথমতে যাইকে টিকেট কাউণ্টাৰত টিকেট কৰোগৈ এইটো হৈছে টিকেট কাউণ্টাৰটো তাত যাই আমি টিকেট কৰি লওঁ তাৰ আগতে আৰু এয়া আমি আহি পালোঁ কুচ বিহাৰৰ ৰাজবাৰীলৈ আৰু মাহঁতে আগুৱাই গৈছে ময়ো যাম বাৰু এতিয়া একেলগে আৰু এয়া ৰাজবাৰীৰ বাহিৰৰ দৃশ্য ভিতৰলৈ যাম বাৰু ভিতৰলৈ যোৱাৰ আগতে আপোনালোকক বাহিৰৰ পৰিৱেশবিলাক দেখাই লওঁ চাওক কিমান ধুনীয়া স্পেচিয়েলি আপোনালোকে এনেকুৱা দিনত আহক মানে ঠাণ্ডা দিনত আহিলে ন মজাটো অলপ বেলেগেই মানে ঠাণ্ডা দিনত স্পেচিয়েলি ফুৰাৰ কাৰণে মজাটো মানে বহুতেই বেলেগ মানে আপোনালোকে নিশ্চয় জানিবই আৰু দেখিছে বাচ্চাবিলাকে কিমান ভাল পাইছে আমিও ভাল পাইছিলোঁ দিয়কচোন সৰুতে এইখন মানে কি ৰজাৰ আসনৰ দৰে ফুলৰ এইবিলাক পাতবিলাকে দি কাটিকে থৈছে এইটোত হয়তো আপোনালোকে ভিডিঅ'ত ইমান চিনি মানে ক্লিয়াৰ কৰি চিনি পোৱা নাই কিন্তু মানে একদম ডাইৰেক্ট চালে আপোনালোকে মানে ক'ব আৰু ৱাও এইবিলাক মানে একচুৱেলি তেওঁলোকৰ দুশ্মন বগেৰা এনেকৈ আহিবৰ কাৰণে মিছাইল টাইপ এনেকৈ বনাইকৈ থৈছিল আৰু মানে এইটোতো যে শ্ব' অফ কাৰণে থৈ দিছে আৰু এইবিলাক চব মানুহ মানে ফটোতে ব্যস্ত আৰু আমাৰ বছে বাৰু কি কৰি আছে কাক ফটো তুলি আছে নেকি সাৱধান দিব কিন্তু মায়ে মছলা যদি কাৰোবাক ফটো তুলি আছে নাই ভিডিঅ'ই কৰি আছে কিমান ধুনীয়া চাওকচোন মানে একদম মন গৈছে এক ৰাতি ইয়াতে থাকিয়ে যাওঁ নেকি কিমান ধুনীয়া চাওকচোন বাপৰে লাক্সাৰী লাইফ বুলি যে কয় এয়া কি কয় বুজিছেনে আৰু আপোনালোকে আহিলে এইখন ভালদৰে পঢ়ি চালে তেতিয়া গম পাব আৰু 1887ত এইটো ৰাজবাৰীটো বনোৱা হৈছিল ৰজা নৃপেন্দ্ৰ নাৰায়ণৰ দিনত এইটো ৰাজবাৰী নিৰ্মাণ কৰা হৈছিল আৰু ইয়াৰ ভিতৰ ভাগলৈ মই বাৰু যাম এতিয়া এতে বহুত মানে কি কয় চৰাইবিলাকৰ মানে স্পেচিয়েলি ইয়া ভাটৌ চৰাইবিলাক দেখিছে নহয় মোৰ একদম ঘৰলৈ লৈ যাব মন গৈছে কিন্তু গালি দিব মায়ে এয়া ভিতৰলৈ আহিলোঁ বাৰু এইখিনি দি এণ্ট্ৰি কৰি মানে গাৰ্ডবিলাকে অলপ ভিডিঅ' চিডিঅ' কৰিব নিদিয়েতো সেইকাৰণে অলপমান ভয়ো লাগে দিয়কচোন ক্লিয়াৰ কৰিকে ভিডিঅ' কৰিবৰ কাৰণে অলপ দিগদাৰ চাওক কিমান ধুনীয়া মানে কি ক'ম মনটো ভাল লাগি গৈছে মানে কি ক'ম আৰু এইজনেই হৈছে ৰজা নৃপেন্দ্ৰ নাৰায়ণ কিমান ধুনীয়া দেখিবলৈ সঁচাকৈ চাগে আৰু বেছিয়ে ধুনীয়া আছিল আৰু এইজনী তেওঁৰ পত্নী মানে ৰাণী সুনীতি দেৱী চাওক একদম কুণ্ডত কাটা বুলি যে কয় এয়াকে কয় জানে বাপৰে বাপ কিমান ধুনীয়া আৰু এইজন তেওঁৰ 2 নম্বৰ পুত্ৰ জিতেন্দ্ৰ নাৰায়ণ এনে 4জন ল'ৰা তাৰে এইজন আছে বাকি 3জন নাজানো কিয় থোৱা নাই আৰু এইটো হাতীটো হেনো তেওঁলোকে শিকাৰ কৰিছিল শিকাৰ কৰাৰ মানে এটা
স্বৰূপে তেওঁলোকে এইটো মানে এটা সজাই ৰাখিছে সঁচাকৈ দেই হাতীটো ডাঙৰ আছিল কিন্তু এতিয়া হাতীটো চালে নহয় এতিয়া আৰু মানে ময়ো মানে ওপৰলৈ যাওঁ ময়ো চাম মানে ওপৰলৈ অলপ তেনেহ'লে আৰু এইটো চাওক ওপৰত যোৱাৰ আগতে আপোনালোকক ইয়াৰ মানে তলৰ যোনটো ফ্ল'ৰ সেইটো দেখাইছোঁ আৰু ভিজুৱেলছটো কিমান ধুনীয়া চাওক একদম সেউজীয়া সেউজীয়া কিমান ধুনীয়া লাগিব চাওকচোন বাপৰে তো আমাৰ যদি ঘৰত থাকিলে ন কেনেকুৱা লাগিল হয় বাপৰে ব'লক ওপৰলৈ যাওঁ এতিয়া আৰু এইবিলাক চাওক চিৰিবিলাক একদম কাঠেৰে থৈ দিছে মানে কাঠেৰে নিৰ্মিত আমাৰ এনেই কেনেকৈ থাকে আমাৰ বিল্ডিংবোৰ আমি মেক্সিমাম কি লগাওঁ মাৰ্বল পাথৰ লগাব নহ'লে বাতো টাইলছ লগাই দিব নহ'লে বাতো পকিয়ে কৰি থৈ দিয়ে কিন্তু এয়া ৰজাৰ ঘৰটো ৰজাৰ ঘৰৰ অলপ কথাটো বেলেগ তাকে দেখাম এইবিলাক যোনটো কুণ্ডলীবিলাকো একদম কুণ্ডলী মানে ধৰাৰ যোনটো এইটো চাওক পূৰা একদম কাঠেৰে থৈ দিছে আৰু মানে গোটেই আৰু কথা বেলেগ আৰু মানে ৰজাৰ ঘৰ দিয়কচোন কথাটো বেলেগ হ'বই আৰু এইখিনি দি মই ওপৰলৈ আহিছিলোঁ আপোনালোকে নিশ্চয় ধৰিবলৈ পাৰিছে আৰু ওপৰৰ ফ্ল'ৰলৈ যোৱাৰ আগতে মই আপোনালোকক ওপৰৰ পৰা যোনটো ভিজুৱেলছ সেইটো ওপৰৰ পৰা ভিজুৱেলছটো দেখাই আছোঁ আৰু চাওক এইটো এণ্ট্ৰি গেট সেইখিনি দি মানে আমিও আহিছিলোঁ যে মানুহবিলাক যে আহি আছে সেইখিনি দি আমিও আহিছিলোঁ কিমান ধুনীয়া চাওকচোন বাবা একদম সেউজীয়া সেউজীয়া পৰিৱেশৰ মাজত থকাটোৰ মজাটো অলপেই নহয় বহুতেই বেলেগ এই টিকলি যেন দেখিছেনে তাতে মই ৰিলছ বনাইছিলোঁ আপোনালোকে চাব আৰু এইটো হৈছে মানে গোটেই ৰাজপ্ৰসাদটো এইটো সৰুকৈ বনাই থৈ দিছে মানে এইকেইটা দেখিছে কেনেকুৱা লাগিছে বাৰু পেক খাবলৈ মন গৈছে নেকি আপোনালোকৰ যোনে যোনে পেক খাই ভাল পায় এইকেইটা দি পেক খালে কিন্তু বহুত বেছি ভাল পাব চাওকচোন দেখি কি ধুনীয়া লাগিছে ন ঘৰত লৈ যাওঁ লাগিছে কিন্তু মোৰ আপোনালোকৰ বা কি লাগিছে নাজানো মোৰ কিন্তু ঘৰলৈ লৈ যাব মন গৈছে দেই এটামান দিয়া হয় নিদিয়া নহয় আৰু এইবিলাকো সেয়ে হৈছে ৰজাৰ ব্যৱহাৰ কৰা সামগ্ৰী আৰু এইকেইটা চাওক এই আমি যে ছোৱালীবিলাকে পিন্ধো ছোৱালীবিলাক চিনি পাইছানে এইকেইটা আমি হাতত যে পিন্ধো আঙুঠিকেইটা মেটেলৰ সেইকেইটাই আৰু সজাই থৈ দিছে আমাৰ ঘৰৰ পৰা আনিছে চাগে এইটো দেখোন আমাৰ আজিকালি বিয়াবিলাকত যে লৈ হাতত সেয়ে দেখোন আৰু ইভেন মোৰ গলত পিন্ধাডাল মোৰ ঘৰৰ পৰা আনিছে যেন লাগছে মা চবচে বেছি ধুনীয়া লাগিছে এইটো বস্তু চাওক এইখন আইনাখন দেখিছে ছোৱালীবিলাকতো দেখি পাগল হৈ যাব কাৰ ভাল লাগিছে ছোৱালীবিলাক কমেণ্ট কৰিবাচোন মোৰ কিন্তু ভাল লাগিছে দেই বাপৰে কি ধুনীয়া আইনাখন আৰু এইফালে কিবা আছে চাগে চাব দেই দেখাইছোঁ আপোনালোককো চাই থাকক ছাবস্ক্ৰাইব কৰা নাই যদি কৰি লওক দেই জলদি চেনেলটো আৰু এইকেইটা কি হয় বাৰু আৰ্মিৰ মানে মেডেলছবিলাক এইবিলাক আছে বাৰু ঘৰতে আমাৰ হাত মুজে দে ঠাকুৰ মানে এইবিলাক তেওঁলোকে স্বীকাৰ কৰিবলৈ গৈছিলে এইবিলাক লয় আৰু শস্ত্ৰবিলাক ভয় লাগি যায় দিয়ক ইমানবোৰৰ মাজত নাথাকোঁ ভয় লাগে ন সেইবিলাকৰ মাজত থাকিবৰ কাৰণে অলপ বাহিৰলৈ আহিলোঁ আৰু কি পৰিৱেশ চাওক এতিয়া আৰু ভাটৌবিলাকৰ একদম মিশ্ৰণ হৈ আছে পূৰা একদম মা বাপৰে ধুনীয়া এটা ভিজুৱেল জৰুৰী আৰু ক'ত যায় চৰাইটো আৰু আৰু এইবিলাক কোৰখন আমাৰ এই চুঙাটো আৰু এইটো আমাৰ পল মানে চৰি দেই পল নহয় কি বুলি কয় এইটো খালৈ মই পাহৰি গৈছিলোঁ দেই চৰি দেই গলতিছে মিষ্টেক হৈ গ'লা আৰু এইবিলাক আৰু আমাৰ পৰা একদম এই চুঙাবিলাক আমি যে ইউজ কৰোঁ এইবিলাকে গোটেই আছে আৰু এইটো যে আমি কিবাকিবি থৈ দিওঁ এইটো আমি সাৰ যে ক'লা সাৰ চেকি পানীটো এইটোৱে আৰু এখন চালনীখন আৰু এইখন ডলাখন আচলতে কি বন্ধু বান্ধৱীসকল মানে দেখাবলগীয়া বহুতেই বেছি বস্তু আছে কিন্তু কি গাৰ্ডবিলাক থাকেতো অলপ ভয়ে ভিডিঅ' কৰিব লগা হয়তো আপোনালোকক সেইকাৰণে গোটেই মানে পৰিৱেশটো আপোনালোকক দেখাব পৰা নাই দেই আপোনালোকে বেয়া নাপাব মানে এই গাৰ্ডবিলাক আহি থাকেতো অলপ দিগদাৰ লাগে দেই কি ক'ম আৰু এয়া দেখিছে উৰল চাংঘৰ আৰু এই তিৰোতাকেইজনী ইয়াতে আহি আছে মানে এনেকুৱা লাগিছে আহি এই চাংঘৰটোত কিবাকিবি বনাব আমাক দিব আমি খাম বেলেগ আৰু মানে সেয়া মাছ মাৰি আছে ককা মাছ মাৰে দিবহে দুটামান খাবৰ কাৰণে আৰু এইবিলাক এই মাছ ধৰাৰ সামগ্ৰী চব
এইবিলাক চহা তহা এয়া জাকৈ খালৈ এই গোটেই মানে মাছ মাৰাৰে আজি মাছ খাব পামেই আৰু আমি এই ফটোখন দেখিছেনে এইজনী মই হয় দেই 2 নম্বৰজনী চিনি পোৱা নাই নেকি ভালকৈ চাওক এই গান এটা গাবলৈ মন গৈছে হে মোৰ মাছলৈ গৈছিলোঁ এজনীও নাপালোঁ জোৰকৈ গাবও নোৱাৰোঁ নহয় গাতকেইটাই শুনিলে আৰু দিব মছলা হ'ব দিয়ক ঘৰত যাই গাম আৰু কি কৰিম মই আশা কৰিম আজি এই কোচবিহাৰৰ ৰাজবাৰীৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু আপোনালৈ এটাই অনুৰোধ যাতে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে প্ৰতিজন অসমীয়াই এই ভিডিঅ'টো দেখা পায় আৰু আপোনালোকে যদি মোৰ এই চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইবেই কৰা নাই তেনেহ'লে প্লিজ আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট এটা কৰি জনাবলৈ নেপাহৰিব আপোনালোকৰ এই ভিডিঅ'টো চাইনো কেনেকুৱা লাগিল গতিকে পুনৰ এনেকুৱা ইণ্টাৰেষ্টিং ব্লগ লৈ মই আপোনালোকৰ মাজত উপস্থিত হ'ম আজিলৈ ইমানেই জয় আই অসম